আনুষ্ঠানিকভাৱে তেখেতে হেৰি কৰিব কিন্তু ইতিমধ্যে প্ৰাৰম্ভিক কামবিলাকতো আমি কৰিব লাগিব পিছতে ছাৰ আহি পেলাই কৰিব প্ৰাৰম্ভিক কামবিলাকতো তেওঁলোক কোম্পানীবিলাকে ইতিমধ্যে আৰম্ভ কৰিছে আৰু মই কেনে অলপ ক্ষিপ্ৰতাৰে যাতে কৰে মই আহি অকণমান তেওঁলোকক কিবা অসুবিধা আছে টেকনিকেল মই গোটেইখিনি ঠিক ঠাক কৰি দিম বুলি আশ্বাস দিছোঁ লগতে মাটি বাৰী যি লাগে আমাৰ MLA ছাৰ আছে তেখেতে গোটেইখিনি কৰিব সেইটো আৰু সেইকাৰণে আহিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব আহি আপোনালোকক আশাৰ ভাল খবৰ দিব সঁচাকৈ আজি সকলোৰে বাবে আনন্দৰ কথা আমি মাজুলীবাসীৰ বাবে এইটো একদম স্পেচিয়েল বিশেষ এটা আনন্দৰ কথা ইতিমধ্যে আমাৰ দুটা প্ৰজেক্ট ইতিমধ্যে আপুনি কৈ গ'ল যে আমাৰ ব্ৰিজ এপ্ৰ'চৰ টেণ্ডাৰ হৈ গ'ল অৰ্ডাৰ হৈ গ'ল সকলোবিলাক হৈ গ'ল আৰু লগতে মেইন ব্ৰিজখনৰ যিটো ৰিচেংচনো হ'ল হোৱাৰ পিছত আমাৰ টেণ্ডাৰো হ'ল হোৱাৰ পিছত অৰ্ডাৰো হ'ল গতিকে কোম্পানীবিলাক সাজু হৈ গৈছে কাম কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্দেশ দিছে ইমিডিয়েট অতি শীঘ্ৰে কাম আৰম্ভ কৰিব লাগে আৰু তেখেতো আহিব আহি তেখেতে গোটেইখিনি অপেনিং কৰি যাব আমি আহিছোঁ আজি ইয়াৰ নিৰীক্ষণ কৰাৰ কাৰণে কণ্ট্ৰেক্টৰবিলাকে কি পৰ্যায়ত কামবিলাক আৰম্ভ কৰিব পাৰিছে নে ছাইড কেম্প বাজি বনাইছে তেওঁলোকে আৰম্ভ কৰিব লৈছে গতিকে আমি কামখিনি অতি শীঘ্ৰে আৰম্ভ হ'ব আৰু এই কামখিনি আমাৰ দলংখনৰ আমাৰ 2 বছৰ আমাৰ টাইম দিয়া আছে তাৰ আগতেও হয়তো কৰিব পাৰে ভাল কোম্পানীয়ে কাম পাইছে যে আমাৰ বেলেগ জেগাতো তেওঁলোকে দলঙৰ কাম কৰি আছে গতিকে কামখিনি আমি সোনকালে হ'ব বুলি আশা ৰাখিছোঁ মাননীয় বিধায়ক মহোদয় আছে আমাৰ লগত ডিচি ডাঙৰ ডেপুটি কমিশ্যনাৰ ডাঙৰীয়াও আছে আমি সকলোৱে আজি এইটো নিৰীক্ষণ কৰিলোঁ কামখিনি শীঘ্ৰে আৰম্ভ হ'ব আপোনালোকে এটা আশাৰ বতৰা আপোনালোকে পাইছে আৰু নিশ্চয়কৈ এই কাম শীঘ্ৰে আৰম্ভ হ'ব আৰু এইবাৰ সম্পূৰ্ণ হ'ব আৰম্ভ হোৱাৰ প্ৰচেষ্টা আৰম্ভ হৈ গৈছে ইতিমধ্যে তেওঁলোক আহিছে কণ্ট্ৰেক্টৰৰ লগতে আছে আজি কণ্ট্ৰেক্টৰ আমি লগত আছে তেওঁলোকে কেম্পবিলাক ছাইডবিলাক ঠিক কৰি আছে তেওঁলোকে অলপ সময় লাগে নহয় ছাইড কেম্পবিলাক ঠিক কৰিবৰ কাৰণে গতিকে ছাইড কেম্পবোৰ তেওঁলোকে ঠিক কৰি আছে গতিকে কাম অতি শীঘ্ৰে মানে প্ৰেক্টিকেলি যিটো ব্যৱহাৰিকভাৱে ইতিমধ্যে আৰম্ভ হৈ যাব ইয়াৰ দৈৰ্ঘ্য আৰু ইয়াৰ পুঁজি নিৰ্ধাৰিত যি পুঁজিৰ সন্দৰ্ভত মানে আপোনাৰ মানে আমাৰ মূল দলংখনৰ ৰিচেংচন ওপৰত তেওঁলোকে 9% এবভ তেওঁলোকে টেণ্ডাৰ কৰিছিলে 659 crores গতিকে তেওঁলোকৰ মানে দলংখনৰ আৰু এপ্ৰ'চৰ ৰাস্তা যে আপুনি ইতিমধ্যে পথখিনি সেইখিনি আপোনাৰ 194 কোটি টকা তেওঁলোকক আমি দিছোঁ আৰু কিমান দিনৰ ভিতৰত ছাৰ নিৰ্মাণ হ'ব এইটো 2 বছৰ কাৰণ দলংখন হ'লে এপ্ৰ'চ নহ'লে দলং হ'লেতো লাভ নাই দুয়োটাই হ'ব লাগিব একে সময়ত একেলগে সেইকাৰণে একেলগে ভাল হৈছে এতিয়া দুয়োটাই একেলগে আহি গৈছে এতিয়া আপোনালোকৰ মানে দিদাৰ কৰাৰ কাৰণে সংশয় কৰাৰ কাৰণে আৰু কোনো অৱকাশ নাই কাম হৈ যাব নতুন কাম মুখ্যমন্ত্ৰী অহাৰ পূৰ্ব কোম্পানীৰ লগত কিবা জটিলতা একো নাই তেওঁলোকে যদি তেওঁলোকৰ মেটেৰিয়েলছ বা ইনষ্ট্ৰুমেণ্টবিলাক আছে তেওঁলোকে যদি বুজাবুজি কৰে নতুন সেইটো বেলেগ কথা নকৰিলে তেওঁলোকে নতুন সামগ্ৰী আনিব নতুন ইনষ্ট্ৰুমেণ্ট আনিব এতিয়া ছাৰ সম্পূৰ্ণভাৱে SP সিংলাই কৰিবনে নাই ইয়াত তেখেতে SP সিংলাই কৰিব আমাৰ এটা স্পষ্টকৈ আমি এইবাৰ কোনো ছাব কণ্ট্ৰেক্টৰ আমি প্ৰভিজন ৰখা নাই আপোনালোকে এইটো মই একদম দৃঢ়ভাৱে কৈছোঁ ক্লজ 4.4 মতে আমাৰ যিটো ছাব ক্লজ তাত আমি ক্লিয়াৰলি লিখি দিছোঁ যে ছাব কণ্ট্ৰেক্টৰ কোনো নহ'ব ছাব কণ্ট্ৰেক্টৰ হোৱাৰ ফলতে আজি খেলি মেলি হৈছিলে পথৰ কামো তেওঁলোকে কৰিব পথৰ কামটো বেলেগ সেইটো বেলেগ কোম্পানী বিয়াৰান কোম্পানী সেইটো বেলেগ এইটো বেলেগ আৰু এইটো এটা আপুনি ভাল কুৱেশ্যন কৰিছে যে এইবাৰ ছাব কণ্ট্ৰেক্টৰৰ প্ৰভিজন আমি ক্লজত ৰখা নাই আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া একদম আমাক নিৰ্দেশ দিছে যে এইবাৰ কোনো ছাব কণ্ট্ৰেক্টৰ ৰাখিব নোৱাৰে কাৰণ যোৱাবাৰ বহুত খেলি মেলি কৰিছে নহয় জানো সেইটো ঠিক আছে